আসসালামুআলাইকুম ফ্ৰেণ্ডছ, আজি মই বনাবলৈ লৈছোঁ দালি স্কোৱাছ বিলাহী। ভিডিঅ'টি চাই থাকক মই কেনেকুৱাকৈ বনাম। আৰু এইফালে মই লৈছোঁ 1 কাপ দালি। দালিখিনি মই প্ৰথমে দি ল'ম, তাৰপিছত মই দিম স্কোৱাছখিনি, তাৰপিছত দিছোঁ মই 1 চামুচ নিমখ, তাৰপিছত লৈছোঁ মই 2 গিলাচ পানী দিম। এতিয়া মই ঢাকনখন লগাই চিটি এটা লগাই ল'ম। আৰু এইফালে মই তৰকাৰ বাবে লৈছোঁ 1 চুটকি জিৰা আৰু নহৰু, 2টা শুকান জলকীয়া আৰু ডাঙৰ চাই এটা বিলাহী, আৰু এইফালে নৰসিংহৰ পাত। এতিয়া মই লগাম তৰকা। দি দিছোঁ মই 1 চুটকি জিৰা, এক চুটকি হিং দিছোঁ মই, দিছোঁ মই নহৰু, আৰু এইফালে দি দিম মই হালধি গুড়ি। এতিয়া হালধিটোৰ গোন্ধ অকণমান যাবলৈ দিম মই, তাৰপিছতে দিম মই বিলাহীখিনি। এতিয়া দি দিছোঁ বিলাহীখিনি, নিমখটো মই দাইলত দি দিছিলোঁ। এনেকৈ ভাজি ভাজি মই বিলাহীখিনি মজলি কৰিম। বিলাহীৰ পানী ওলাই, পানীকণ যাবলৈ দিম। আপোনালোকক মই এইটো কাৰণে দেখুৱাইছোঁ, চিম্পুল দালি হয়, মই একো মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। আৰু এনেকৈ সকলোৱে খাব পাৰিব, বইল দালিৰ নিচিনাই হয়। মই অকণ তাত হিং দি দিছোঁ। মই যেতিয়া মাদ্ৰাজত আছিলোঁ এনেকৈ খাইছিলোঁ। এতিয়া মই দাইলখিনি দি দিম ইয়াতে। দেখিছে কি সুন্দৰ হৈছে দালিখন। মই যেতিয়া মাদ্ৰাজত আছিলোঁ এনেকৈ দাইল বনাবলৈ শিকিছিলোঁ, তেওঁলোকক চাই চাই দেখি দেখি। আমি যেতিয়া দাইলখন ভালদৰে বনাওঁ, দাইল ভাতকে খাবলৈ পাৰি, মাছ মাংস অলপ সময় এনেকৈ উতলিব দিম, নহয় জানো। মই সেইটো কাৰণে দেখুৱাইছোঁ। বহুতে হয়তো ভাবে দাইলহে ভাল নালাগে দাইল ভাত খাবলৈ, এনেকৈ আপোনালোকে বনাই খাই চাবচোন, এনেকুৱা ভাল লাগে খাই, একোৱে যেন নালাগে। আৰু এইটো কাৰণে মই দেখুৱাইছোঁ, আপোনালোকে ঘৰত এনেকৈ বনাই খাব পাৰিব, মই সেইটো কাৰণে দেখুৱাইছোঁ। মই একোৱে নাজানিছিলোঁ ৰন্ধা বঢ়া কৰিবলৈ, তেনেকৈ দেখি দেখি শিকিলোঁ, শিকিয়ে ঘৰত বনালোঁ আৰু ল'ৰা ছোৱালীক এনেকৈ বনাই বনাই খুৱাওঁ। ল'ৰা ছোৱালীও যিহেতুকে শাক পাচলি একোৱে খাবলৈ নিবিচাৰে, চব্জি পাচলি সিহঁতে ভাল নাপায়, মাছ মাংসই লাগে কেৱল, সেয়েহে মই এনেকৈ বনাই বনাই খুৱাওঁ। দাইলখন মোৰ হৈ গ'ল, এতিয়া নমাবলৈ লৈছোঁ। দেখিছে কি সুন্দৰ হৈছে দালিখন। দালি বনাই ৰেডি। আপোনালোকেও এনেকৈ ঘৰত বনাই খাই চাবচোন, খুব টেষ্টি হয়। এটা স্কোৱাছ গোটা কাটি দিছোঁ মই ইয়াতে, দেখিছে আপোনালোকে। সকলোখিনি ভিডিঅ'টো মই নকটাকৈ দেখুৱাইছোঁ এইটো কাৰণত, যিসকলে এনেকৈ নাখায় তেওঁলোকেও এনেকৈ বনাই খাবলৈ পাব, আৰু তাৰ বাবেহে মই ভিডিঅ'টি এনেকৈ দেখুৱাইছোঁ। এয়া মই নমাই আনিলোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া কি সুন্দৰ হৈছে। আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব, খুব টেষ্টি হয়। এনেকৈ খাই চাবচোন আপোনালোকেও ঘৰত।